নমস্কাৰ সকলোকে মই দীপাই আজি মোৰ এটা নতুন ৰেচিপিলে সকলোকে স্বাগতম জনাইছো। আজি মই বনাম গাজৰৰ পায়স বনাম। ইয়াতে মই গাজৰ লৈছো 6টা আৰু পিহানাখনত মই গাজৰ দুটা পিহি লম। মোৰ ল'ৰা ছোৱালীকেইটাই গাজৰ নাখায়, সেইকাৰণে ল'ৰাটোৱে গাখীৰ নাখায়, সেইকাৰণে মই সিহঁতক এনেকৈ খুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকেও এনেধৰণে বনাই যদি খোৱা নাই এবাৰ খাবচোন আৰু আপোনালোকৰ সন্তানকো খুৱাব। গাজৰটোতো আমাৰ সকলোৰে কাৰণে ভালেই খোৱা। মই তেনেধৰণে যিবিলাক বস্তু মোৰ ল'ৰা ছোৱালীকেইটাই নাখায়, বিট নাখায়, তেনেধৰণে মই সিহঁতে নোখোৱা বস্তুবিলাক বেলেগ ধৰণে কিবা এটা কৰি খুৱাবলৈ চেষ্টা কৰোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, মই বনাম। আপোনালোকে চাই কেনেকুৱা পায়, যদি ভাল পায় লাইক কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গাজৰখিনি পিহা হৈ গ'ল। এতিয়া গেছটো জ্বলাই দিওঁ। গেছটো জ্বলাই এটা কেৰাহী পাতি দিছোঁ। ইয়াত দিছোঁ মই 2 চামুচ ঘিউ। 2 চামুচ ঘিউ দিছোঁ। ইয়াত দিছোঁ মই 3টা ইলাচি, 2টা তেজপাত। ইয়াতে মই দি দিম পিহি থোৱা গাজৰখিনি। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। মই 5 মিনিটমান এইখিনি ভাজিম। এনেকৈ মই 5 মিনিট ৰাখিম। 5 মিনিটৰ পিছত ইয়াত বেছিকৈ এইখিনি ভাত খালে অলপ ভাত খাইছে আৰু মই এতিয়া ইয়াত দিম গাখীৰ। মই ইয়াত সীতা জখলৰ পেকেট গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যি গাখীৰ থাকে সেই গাখীৰ দিব। আৰু মই ইয়াত প্ৰায় 1 লিটাৰ গাখীৰ দিম। মই ইয়াত 1 লিটাৰ গাখীৰ দিছোঁ। কি সুন্দৰ ৰং হৈছে দেখিছে, আৰু খুব ধুনীয়া গোন্ধাইছে। গোন্ধটো বহুত ধুনীয়া আহিছে। আৰু ইয়াত মই দিম এই চামুচখনেৰে 2 চামুচ জহা চাউল। দেখিলে 2 চামুচ জহা চাউল দিছোঁ। এতিয়া এইখিনি মই 15 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া মই এইটো এটা পেষ্ট বনাম ইয়াত। তাৰ কাৰণে মোৰ কেমেৰাটো দেখাবলৈ অলপ অসুবিধা হৈছে। মই ইয়াতে লৈছোঁ, মই 10টা কাজু লৈছোঁ, প্ৰায় 18টামান মই ইয়াতে কিচমিচ লৈছোঁ। মিক্সি জাৰটো এইটো দেখিছে, দেখুৱাবলৈ অলপ অসুবিধা হৈছে মোৰ আপোনালোকক। ইয়াতে এইটো দেখিছে, ইয়াতে মই কাজু আৰু কিচমিচ লৈছোঁ। মিক্সি জাৰটো মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই, গতিকে মোৰ অলপ অসুবিধা হয় আপোনালোকক দেখাবলৈ। আৰু ইয়াতে মই এনেকৈ 1 চামুচ মই ইয়াতে দিছোঁ, 1 চামুচ আৰু অলপ দিছোঁ জহা চাউল। ইয়াতে মই দিম 2 চামুচ চেনি দিম। 2 চামুচ চেনি দিছোঁ। আৰু অলপ মই ইয়াতে গাখীৰ দি দিছোঁ। আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো, মই মিক্সাৰ জাৰটো কৈছোঁ। মই ইয়াতে এনেকৈ দেখাই দিছোঁ এইখিনি বস্তু। মই এটা পেষ্ট বনাম। মই আপোনালোকক পেষ্টটো ভালকৈ দেখাওঁ। ইয়াতে মই দেখাই দিছোঁ এনেকুৱা এটা মই পেষ্ট বনাই লৈছোঁ। ইয়াতে আছে কাজু দিলোঁ 10টামান, কিচমিচ দিলোঁ 18টামান, আৰু 2 চামুচ মই জহা চাউল দিলোঁ, 2 চামুচ চেনি দি অলপ গাখীৰ দি এনেকুৱা এটা মই পেষ্ট বনাই ল'লোঁ এইটো। আৰু এইটো গিলাচত মই অলপ গাখীৰ দিছোঁ।
আৰু ইয়াত মই 1 চামুচ মই কাষ্টাৰ্ড পাউডাৰ গুলি দিম দেখিছে ইয়াতে মই 1 চামুচ কাষ্টাৰ্ড পাউডাৰ 15 মিনিট 20 মিনিট মানে লাগিলে মোৰ এখিনি হ'বলে এতিয়া মই ইয়াত দিম মই 3 চামুচখনেৰে ইয়াতে 3 চামুচ চেনি দিছোঁ গাজৰটো অলপ মিঠাই আৰু মিঠাটো কমেই খাওঁ আমি গতিকে মিঠাটো কম দিছোঁ 3 চামুচ মই চেনি দি দিছোঁ ইয়াতে আৰু কেইটামান কিচমিচ মই দি দিলোঁ ইয়াতে দেখিবলৈ ৰংটো বহুত ধুনীয়া হৈছে আৰু বহুত ধুনীয়া এটা গোন্ধ ওলাইছে ইয়াৰ পৰা এতিয়া মই যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো মই এতিয়া ইয়াতে দি দিম মই যিখিনি কাষ্টাৰ্ড পাউডাৰ চামুচ মই গাখীৰত দি থৈছিলোঁ সেই কাষ্টাৰ্ড পাউডাৰখিনি মই ইয়াতে দি দিম এতিয়া মই গেছটো অলপ কমাই দিছোঁ কাৰণ তলত লাগি ধৰিব পাৰে এয়া আমাৰ পায়স ৰেডি হৈ গ'ল গাজৰৰ পায়স আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাব বহুত ধুনীয়া হয় সৰু ডাঙৰ সকলোৱে খাব পাৰিব কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে গাজৰৰ পায়স কেনেকৈ বনায় মোক জনাব মই বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ নিচিনাকৈ আজিলৈ মই ইয়াতে পায়সখিনি কাঢ়ি ল'ম চাওক পায়স ৰেডি হৈ গ'ল ইয়াতে মই অকণমান দিছোঁ অকণমান মই ইয়াতে চেৰি দি দিছোঁ ল'ৰা ছোৱালীয়ে কালাৰফুল হ'লে বস্তুবিলাক ভাল পাই খায় গতিকে মই ইয়াতে অলপ কালাৰফুল কৰি দিছোঁ অকণমান চেৰি দি দিছোঁ আৰু অকণমান মই কাজু এনেকৈ ওপৰত দি দিছোঁ আৰু মই ইয়াত অকণমান অলপ ক্ৰীম দি দিছোঁ আপোনালোকৰ তাত থাকিলে দিব নাথাকিলে ইমান কথা নাই নিদিলেও মোৰ তাত আছে সেইকাৰণে মই অকণমান ক্ৰীম দি দিছোঁ ইয়াতে ফাইনেলি মোৰ পায়স ৰেডি